কেতিয়াবা কেতিয়াবা জীৱন আপোনাৰ মূৰত ইটা দি আঘাত কৰিব, তেতিয়া বিশ্বাস হেৰাই নেপেলাব। যি মানুহবোৰে ভাবে যে তেওঁলোকে পৃথিৱী সলনি কৰিব পাৰে, সেইসকলে সেইটোৱেই কৰি দেখুৱায়। বিশ্বৰ আটাইতকৈ ধনী হোৱা মোৰ ওচৰত মূল বিষয় নহয়, কিন্তু ৰাতি টোপনি যোৱাৰ সময়ত যাতে ক'ব পাৰোঁ, হয় মই অসাধাৰণ কিবা কৰিছোঁ। আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্তই আপোনাৰ ভৱিষ্যতক গঢ়িবলৈ কাম কৰে। সেইবাবে প্ৰতিটো মুহূৰ্তকেই কামত লগাব চেষ্টা কৰক। আমাৰ সকলোৰে ওচৰত মূল্যৱান বস্তুটো হ'ল সময়। আপোনাৰ সময় সীমিত, সেইবাবে বেলেগৰ জীৱন-যাপন নকৰিবা, তাতকৈ নিজৰ জীৱনখনেই উপভোগ কৰক। যিকোনো সময়ত মৰি যাব পাৰোঁ, এই চিন্তাই আমাক সকলোতকৈ ডাঙৰ সিদ্ধান্তবোৰ নিবলৈ সাহায্য কৰে। মানুহৰ লগত সহজ সৰল ব্যৱহাৰ কৰা মোৰ কাম নহয়। মোৰ কাম হ'ল মানুহক দি আৰু ভাল কিবা কৰোৱা। অনুগ্ৰহ কৰি ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।